সন্মুখতে ৰাখি চাই ৰম যেন চকুলে কিবা মৰম লাগে বহুতৰ মাজতে কাক মৰম লাগে মন লাগে আৰু তোকনো কেলে মই আকৌ মোক মৰম লাগে নেকি বোলো হৈছে আৰু মোৰ ইমানো বেয়া দিন পৰা নাই মইনা বেছি কৰ অলপ চাহ খাই চাহ তাহ লৈ আহিছ যে তহঁতৰ ঘৰলৈ গৈছিলোঁ তোক নেদেখি ভাবিলোঁ খেতিত আছোঁ চাগে ভাবিলোঁ চাহ এটুপিকে বনাই লৈ দে ভালে কৰিলি গাঁৱলৈ অহা নতুন ছোৱালীজনী কোনো তোক কেলে লাগে এনেই সুধিছোঁ আৰু কালি লগ পাইছিলোঁ আহি দেখুৱালে হয় নেকি তোৰ বেলেগ কাম নাই আৰু এনেই সুধিছোঁহে কিবা কি এনে সুধিছোঁ কালি ঘপকৈ চকুত চকু পৰি গ'ল হাঁহি দেখুৱালে ময়ো হাঁহি দিলোঁ আৰু হয় নেকি বেলেগ ছোৱালী চকু দিয় আজিৰ পৰা যদি বেলেগ ছোৱালী চকু দিয় নহয় মা কচম তোৰ চকু এটাও নথওঁ দুটা চকু ঘুকুটিয়াই উলিয়াই আনিম আৰু যিজনী ছোৱালী চকু দিবি নহয় সেইজনী চুলি এটালো নথওঁ কৈ দিছোঁ তোৰ আকৌ কি হ'ল একো নাই হোৱা নিজে কথা বুজি নাপায় মইহে মৰি থাকোঁ পিছে পিছে কি ভৰ ভৰাই আছ একো নাই চে মুখখন বৰ মিঠা মিঠা লাগিছে চাদা পাতি পোৱা হ'লে আনিবলৈও পাহৰি গ'ল নহয় তই মোক সঁচাকৈ বহুত বুজি পাৱ দেই অকল মইহে বুজি পাব লাগে নিজেতো একদল বুজি নাপাওঁৱেই কি বুজিব লাগে চাদা লাগিলে মৰি থুতৰিত ভৰাই দিম যি কৰিবলৈ কওঁ তাকে কৰিম কিন্তু মোৰ বাদে যদি তই বেলেগ চলি চাওঁ নহয় চাবি না তোৰ দুটা চকু উলিয়াই কেইটা পাত লগাই বাটল গুটি মাৰিম মন অকল মইনাৰ হয় মইনাৰ যাওঁ ক'ত যাওঁ এইটোও বহিব ময়ো যাম এই ছোৱালী ইজনী কেলা তই সঁচাকৈ মানুহ মাৰিবি দেই মইতো তোৰ ফুৰিলে হ'ব ভাল পাওঁ বুলি ইজনী সঁচাকৈ একো তই বুজি নাপায় এইটো আৰে কিমান বাৰ ক'ব লাগে মই ঘৰত গৈ ফোন কৰিম বুলি আৰে ৰ'দত ৰখি আছোঁ একদম কোলা হৈ গৈছোঁ দেখা নাই নেকি আৰে প্লিজ বুজ অলপ পিছত ফোন কৰিবি আৰে মন ক'ত যাওঁ অলপ আগৰ পৰা আহোঁ কি কৰি আছ কি কৰিবি একদম মাইকী মাথাটো খাই দিছে একদম উঠোন পৰা ৰ'দত থিয় হৈছোঁ ঘৰত নেটৱৰ্ক নাপায় সেইটো কথা আৰু তই ইমান ৰ'দতো ঘুমা নাই আৰু কোলাও হোৱা নাই যে কিবা ঘঁহিছ নেকি বেলেগ একো নাই এই মইনাই কিবা ফেচ ৱাছ এটা দিছিলে নামটো মুষ্টেক চি ব্ৰিজ ফৰ্ম ফেচ ৱাছ আৰু এইটো ঘঁহিলে মানে মুখখনত একো ঠাণ্ডা নে গৰম একো অনুভৱেই নহয় হয় নেকি আৰু ইয়াত এল'ভেৰা আৰু বিছাবলল বুলি এটা বস্তু আছে যিটোৱে তোৰ ছালৰ ৰঙা পৰা আৰু খজুৱতি একেবাৰে নাইকিয়া কৰি পেলাব মজাচোন কিন্তু ইউজ কেনেকৈ কৰে এইটো ব্যৱহাৰ কৰিবলৈ একদম সহজ জাষ্ট প্ৰেছ কৰ গালত এনেকৈ ব্ৰাছডালে সানি দে তাৰপিছত মুখখন ধুই দে আৰু ইয়াত চিমছ অৰ্থাৎ সাগৰীয়া পানীৰ অনুভূতি থকাৰ বাবে মুখখন পুৰা চেঁচা লাগিব হিমালয়ত আছে নে মৰুভূমিত আছে গমেই নাপাবি আচ্ছা কিন্তু পাম ক'ত মই এইটো কেলে আমাৰ ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে আৰু কমেণ্টত পিন কৰি থোৱা আছে এইটো চা ভিডিঅ' ডেছক্ৰিপশ্যনত যাবি তাত গৈ পিনি ইয়াত দুটা লিংক পাবি এটা ফ্লিপকাৰ্ট আৰু এটা এমেজনৰ তাৰ পৰা অৰ্ডাৰ দিব পাৰ আচ্ছা সেইকাৰণে ইমান ধুনীয়া হৈছে তই মই কেলে আজিয়ে এটা অৰ্ডাৰ কৰিম ঠিক আছে দিবি দে হ'ব দে যা আৰু আপোনালোককো কৈছোঁ মই এই প্ৰডাক্টটো ইউজ কৰি খুব এটা ভাল ফল পাবলৈ সক্ষম হৈছোঁ আৰু আপোনালোকে যদি এই প্ৰডাক্টটো কিনিব বিচাৰে তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যন বক্স আৰু কমেণ্ট বক্সত লিংক দি থোৱা আছে তাৰ পৰা গৈ কিনিব পাৰে ঐ মন কেলে মাতিছিলি বজাৰ দুটামান কৰিবলৈ আছিলে ব'ল না তই গৈ আহোঁ গা ধুৱাই নাই নহয় গাত ধুই লওঁ এনেকৈ বৈ তেজ ওলাব নেকি তাকে ভলাই লওঁ মহাশয় আপুনি বজাৰ কৰিবলৈ যাব ছোৱালী চাব নাযায় নহয় হ'ব যা ময়ো যাম নহয় লগত কোনজন চাওঁ ময়ো চাই দিওঁ
কি হ'ল ঐ কি ভাবি আছ তাকেও পইচা কেইটামান লাগিছিলে কেলে লাগে খেতিত সাৰ মাৰিবলৈ তই পাৰিবি নেকি অলপ দিন পিছত ঘূৰাই দিম ৰহ ভাবি চাব লাগিব মা পইচা কেইটামান দিবিচোন কেলেও তোক পইচা মনে বিচাৰিছিল ঘূৰাই দিব বোলে মোৰ ওচৰত আছে কেইটকামান কিন্তু আৰু লাগিব অকল মন মনকৈ থাকিবি নিব পাৰিবি কিন্তু অহা মাহত ঘূৰাই দিব লাগিব দেউতাৰ দৰৱ আনিব লাগিব পইচা কেইটকামান আছে ই দিম বুলি কৈছে নহয় নিবি তেতিয়াহ'লে আও তই ভাল অ এফালে আহ ক শুই এইটো ল কি হ'ল আকৌ নলওঁ যে ক'ত পালি মাক খুজিলোঁ আৰু মোৰ লগতো কেইটকামান আছিলে কি হ'ল কেতিয়াবা ভাবোঁ জানো ভগৱানে যাক দিয়ে ভাল কৰি দিয়ে আৰু আমাৰ নিচিনাবোৰক এফালেও নিদিয়ে সৰুতে মা দেউতাক হেৰুৱালোঁ ডাঙৰ হ'লোঁ আইতাৰ লগত আৰু চা 2 বছৰ আগতে আইতাও ঢুকাই থাকিল ৰাতি যেতিয়া বিচনাত পৰোঁ আৰু কষ্টবোৰৰ কথা মনত পৰে তেতিয়া কেনেকুৱা ভাৱ হয় জানো মাৰ বুকুত পৰি এবাৰ জিৰাবলৈ পোৱা হ'লে দুখ নকৰোঁ মন এইবোৰ চব কপালৰ লিখন এতিয়া আমালোকে চা দেউতাৰ বেমাৰ কৰি গোটেই মাটি সম্পত্তি বিক্ৰী শেষ তথাপিও জানো দেউতাক ভাল কৰিব পাৰিলোঁ আজিওচোন তেনেকৈ আছে হ'লেও তোৰ কাষত তোৰ সাহস হিচাপে মা আছে কিন্তু মোৰ মই আছোঁ নহয় তই মোক যেতিয়াই বিচাৰ তেতিয়াই কাষত পাবি খালি তইহে মোক পাত্তা নিদিয় মই তোক আজিলৈকে তেনেকৈ ভবা নাই কিয় আৰে মই ভাবিম কি কৰিবলৈ মোৰ আছে কিটো একো নাথাকিলেও হ'ব মাত্ৰ তই মোক মৰম দি যাবি আৰু মই তোৰ সাহস হৈ থিয় দি যাম তো সেইজনী লাচো চাই তোৰ ঐ শুন তই মোক তোৰ একো বুলি নাভাবিলেও নাই কিন্তু মই তোক মোৰ সকলো বুলি ভাবোঁ পাগল Chaco
কৈছিলোঁ তোক সোনকালে যাগে বুলি, এতিয়া চা কিমান আন্ধাৰ হ'ল। তইহে অকলে অকলে কাম কৰি আছিলি, আৰু তই অকলে থাকিলে মোৰ বেয়া লাগে। এতিয়া বেয়া লাগিলেনো কি হ'ব, এদিনটো সকলোৱে এৰাৰ দৰে তয়ো এৰি থৈ গুচিয়ে যাবি মোক। কি ক'লি তই? চা, মুখত যি আহে তাকে নকবি। কিনো ক'লোঁ, সঁচা কথাটোহে কৈছোঁ। কৈছা, তই কিয় বুজি নাপাৱ? মোৰ মনৰ ভিতৰৰ কথাবিলাক বুজিবলৈ তই এবাৰো কিয় চেষ্টা নকৰ? মই তোক কিমান ভাল পাওঁ তই সেইটো কথা নাজাননে? আৰু মুখত যি আহে তাকে কিয় কৈ দিয়? মোৰ কি ভাল লাগে নেকি এনেকৈ? বুজি পাওঁ, কিন্তু মোৰ অৱস্থাত লৈছা, তই জানো এনেকৈ পাৰিবি? মন, এটা কথা শুনি ল, সঁচা ভাল পাই কেইটা ধন সম্পত্তি নিবিচাৰে, বিচাৰে মাত্ৰ আপোনজনৰ পৰা মৰম আৰু বিশ্বাস। বাকী তোৰ কথা, হ'ব দে, যাবি তই। মন অকল মইনাৰ হয়, মইনাৰ। যাওঁ। ঐ শুন, তই মোক তোৰ একো বুলি নাভাবিল নাই, কিন্তু মই তোক মোৰ সকলো বুলি ভাবোঁ। তই মোক সঁচাকৈ বহুত বুজি পাওঁ দেই। অকল মইহে বুজি পাব লাগে, নিজেতো একোটা বুজি নাপাওঁৱে। কি বুজিব লাগে?
তো গাইছ এয়া আছিল মনমনে আজি ফাৰ্ষ্ট পাৰ্ট গতিকে আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ইয়াৰ ছেকেণ্ড পাৰ্ট অতি সোনকালে আমি এৰি আছোঁ গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আজি আমাৰ হাতত আছে মুস্তাকৰ চি ব্ৰিজ ফেচ ৱাছ এইটো আপোনালোকে ইউজ কৰিব পাৰে বহুত ভাল প্ৰডাক্ট হয় আৰু আমাৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাৰ পৰা পাৰ্চেছ কৰিব পাৰে আৰু মই ঘঁহি বহুত ভাল পাইছোঁ এয়া দেখিছে বগা হৈ আছোঁ একদম এইমাত্ৰ ঘঁহি আহিছোঁ বাই বাই